এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আজি আমি মহামায়া মন্দিৰলৈ আহিছোঁ, সেয়ে আপোনালোককো মন্দিৰটোৰ গোটেই পৰিৱেশটো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া গোটেইকেইটাই বাছত মহামায়া মন্দিৰলৈকে গৈ আছোঁ, ধুবুৰীৰ পৰা। বগৰীবাৰীৰ এইটো মহামায়া মন্দিৰৰ মেইন গেট। ইয়াৰ পৰা আকৌ মহামায়া মন্দিৰলৈকে ই-ৰিক্সাত যাব লাগিব। আমি এতিয়া গোটেইকেইটা ই-ৰিক্সাত যাম। এতিয়া আমি গোটেইকেইটা ই-ৰিক্সাত গৈ আছোঁ। মহামায়া মন্দিৰলৈকে যোৱা ৰাস্তাটোৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া ধুনীয়া মনোমোহা দৃশ্য। মহামায়া মন্দিৰ আহি পালোহি। ইয়াতে চাকি ধূপ কিনি ল'লোঁ। এতিয়া গৈ আছোঁ মন্দিৰলৈকে। এয়া চাকি ধূপ কল কিনি ল'লোঁ। এতিয়া গোটেইকেইটাই মন্দিৰলৈকে গৈ আছোঁ। এই মন্দিৰটোত বহুত বান্দৰ আছে আৰু এই মন্দিৰটোৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিছোঁ। মেইন মন্দিৰলৈকে আমি গৈ আছোঁ গোটেইকেইটাই। এইটো মহামায়া মন্দিৰৰ ভিতৰৰ মেইন মন্দিৰ। এইবোৰ বান্দৰ। মন্দিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিছোঁ। এয়া এইটো মহামায়া মন্দিৰৰ ভিতৰৰ মেইন মন্দিৰটো। এইটোৱে মহামায়া মন্দিৰৰ মেইন মন্দিৰ। এতিয়া আমি গোটেইকেইটাই চাকি ধূপ জ্বলাবলৈ তললৈকে গৈ আছোঁ। এতিয়া গোটেইকেইটাই চাকি ধূপ জ্বলাই আছোঁ। গোটেইকেইটাই চাকি ধূপ জ্বলাই এতিয়া মন্দিৰটোৰ চাৰিওফালে ৩ পাক ঘূৰিব লাগে। আমি এতিয়া গোটেইকেইটাই মন্দিৰটোৰ চাৰিওফালে ৩ পাক ঘূৰি আছোঁ। এয়া মন্দিৰটোৰ চাৰিওফালে ৩ পাক ঘূৰা হোৱাৰ পিছত এতিয়া হাজবেণ্ডে এই গছডালত কাপোৰ বান্ধি আছে। কাপোৰখন বন্ধা হোৱাৰ পিছত এতিয়া আমি আকৌ মন্দিৰটোৰ ওপৰলৈকে গৈ আছোঁ। গোটেইকেইটাই চিৰি বগাই মন্দিৰৰ ওপৰলৈকে গৈ আছোঁ। ওপৰত আকৌ মন্দিৰ আছে। এয়া এইটো হনুমান দেখিছেনে? বহুত ডাঙৰ হনুমান। এয়া ওপৰত আকৌ মন্দিৰ আছে, দুৰ্গা মন্দিৰ আৰু শিৱ মন্দিৰ। এয়া ওপৰত থকা মন্দিৰটো আহি পালোহি। এইটো হৈছে দুৰ্গা মন্দিৰ। ইয়াৰ কাষতে এইবোৰ দোকান আছে, চাকি ধূপৰ দোকান। এয়া এইটো দুৰ্গা মন্দিৰ। আমি ইয়াতে চাকি ধূপ ল'লোঁ। দুৰ্গা মন্দিৰৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিছোঁ। এয়া ধুনীয়া পৰিৱেশ। দুৰ্গা মন্দিৰৰ সন্মুখত এইটো ষাঁড় গৰু, ইয়াতেও চাকি ধূপ জ্বলোৱা হয়। এইটো দুৰ্গা মা। দুৰ্গা মন্দিৰত চাকি ধূপ জ্বলাই এতিয়া আমি শিৱ মন্দিৰলৈকে গৈ আছোঁ চিৰি বগাই বগাই। এইটো হৈছে দুৰ্গা মন্দিৰ আৰু ইয়াৰে তলত এইটো শিৱ মন্দিৰ। এয়া গৈ আছোঁ শিৱ মন্দিৰলৈকে। এইটো শিৱ মন্দিৰ। শিৱ মন্দিৰটোত বহুত তলত আছে, চিৰি বগাই বগাই যাব লাগে এনেকৈ। মই ওপৰৰ পৰা ভিডিঅ' কৰিছোঁ। এনেকৈ বহুত তলত আছে শিৱ মন্দিৰটো। এতিয়া আমি গোটেইকেইটা তললৈকে গৈ আছোঁ। এয়া এইটো হৈছে হনুমান। ইয়াতে এটা ময়ো চেলফি ল'লোঁ। এতিয়া গৈ আছোঁ। এইটো আহঁত গছৰ তলত শিৱ মন্দিৰ। ইয়াতে বহুত বান্দৰ এই মন্দিৰটোত। এয়া দেখিছেনে? বান্দৰে বান্দৰ। মই ইয়াতে কল দিলোঁ বান্দৰকেইটা।
এইডাল প্ৰকাণ্ড ডাঙৰ সাপ। এই সাপডালৰ ভিতৰত মন্দিৰ আছে। এয়া এই সাপডালৰ ভিতৰৰ মন্দিৰটোত গৈ আছোঁ আমি এতিয়া। এয়া মন্দিৰটো দেখুৱাই দিম। এয়া গৈ আছোঁ সাপডালৰ ভিতৰত। সাপডালৰ ভিতৰৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাই দিছোঁ। এই সাপডালৰ ভিতৰত এইটো মন্দিৰ। ধুনীয়া পৰিৱেশ। ইয়াতে এটা সেৱা কৰি এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। এয়া এতিয়া মহামায়া মন্দিৰৰ গোটেই পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিছোঁ। এয়া ধুনীয়া পৰিৱেশ। ইয়াতে বলি হয়। এয়া মহামায়া মন্দিৰ চোৱা হ'ল। এতিয়া আমি তললৈকে গৈ আছোঁ। এইটো মহামায়া মন্দিৰৰ গেটটো। এয়া এতিয়া আমি যাম স্নানঘাট। তাৰ আগতে এটা কিবা খাই ল'ম। স্নানঘাটৰ ভিডিঅ'টো এইটো ভিডিঅ'ত নিদিওঁ, কাৰণ এইটো ভিডিঅ' বহুত দীঘল হৈ যাব। সেইকাৰণে এতিয়া আমি গোটেইকেইটাই পৰঠা খাই এতিয়া যাম স্নানঘাট। স্নানঘাটৰ ভিডিঅ'টো বেলেগকৈ দিম।